বাহিৰত থাকোঁ। তো কালী পূজাৰ হেৰিত মই দেৱালীৰ উপলক্ষে মই ঘৰত আহিছোঁ। তো ঘৰত আবেলিমানত আহিলোঁ, আহি ভাত চাত খাই মানে সন্ধিয়া বজাত মই মন্দিৰত গুচি গ'লোঁ। মন্দিৰৰ পৰা আমাৰ লগৰীয়াকেইটাৰ লগত এটা লগৰীয়াৰ ঘৰত কিবা এটা আলোচনা কৰিম বুলি তাতে সোমাইছিলোঁ। সোমাওঁতে আলোচনা আমাৰ এনে জাষ্ট কথা পাতি আছিলোঁ, তেতিয়া 4জনমান ল'ৰা আহিলে। 4জন ল'ৰা অহা টাইমত এটা ল'ৰা দৰ্জাটো খুল বুলি 2বাৰমান ক'লে। তাৰপিছত দৰ্জাটো নোখোলাৰ কাৰণে এই দৰ্জাটো গুৰ মাৰি গুৰিৰে ভাঙি দিলে। ভাঙি দিওঁতে আমাৰ লগৰীয়াকেইটা ক'লে ল'ৰাটোক যে তুমি দৰ্জাটো কিয় ভাঙিলা? সি কৈছে দৰ্জাটো নোখোলা কিয়? সি কৈছে আমাৰ কিবা আমি ভিতৰত আলোচনা কৰি আছোঁ, তুমি দৰ্জা খুলিব লগা কিবা কাৰণ নাই নহয়। তো তেনেকুৱা সি কোৱাতে সি বাহিৰত ওলাই আহিলে। বাহিৰত ওলাই আহি সি কোঠাৰ এখন আছিলে ঘৰৰ চোতালৰ সন্মুখত, কোঠাৰেদি এনেকৈ মোক আঘাত কৰিলে। তো আঘাত কৰিছে, তো আঘাত মানে এনেকুৱা মানে জানৰ মানে হেৰি নাই আৰু এনেকুৱা আৰু মানে মাৰিম বুলি মাৰিছে আৰু এইটো। তো আঘাত কৰাৰ পিছত মই হস্পিটেলত আহিলোঁ, ট্ৰিটমেণ্ট কৰিলোঁ। কৰাৰ পিছত আজি মই এটা এজাহাৰ দাখিল কৰিলোঁ। তো আমাৰ বিজনী যিটো অচি ছাৰ আছে, যিখিনি বহুত ৰেচপেক্ট কৰিলে, তো আশ্বাস দিছে আইনীয়া প্ৰক্ৰিয়া যিটো হেৰি হ'ব সেইমতে সি কামটো কৰি দিব। তো আমাৰ প্ৰশাসনৰ ওপৰত এটা আশ্বাস আছে যে কামটো ছাৰে কৰিব ভালকৈ। ছাৰেও আশ্বাস দিছে, যথেষ্ট আশ্বাস দিছে আমাক যে কামটো কৰিম বুলি, তোমালোকে চিন্তা কৰিব নালাগে, দুখী শাস্তি পাবই। ছাৰে ভাল এটা আশ্বাস দিছে। তো হেৰিৰ পৰা আকৌ আমি মেডিকেলত আহিলোঁ। মেডিকেলত আহি অকণমান ডক্টৰক দেখালোঁ, আকৌ মই ঘৰত আহিলোঁ। কি নাম আছিল মানুহজনৰ? মিটিংগা বসুমতাৰী। তেওঁ এনে কি কৰে? এনে ল'ৰাটো আমাৰ এই ভেটাগাঁৱৰ বজাৰত মাংসৰ দোকান আছে, ব্ৰইলাৰ দোকান, ব্ৰইলাৰ কাটে। সাপটো এক্সট্ৰা ছিল নেকি?